শিৱসাগৰত সুধাকণ্ঠৰ জন্মদিন পালন কৰিলে দিখৌপৰীয়াই। দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই আজি শিৱসাগৰৰ দলমুখ চাৰিআলিস্থিত জয়দয়াল খেমকা মাতৃসেৱা সদনৰ সন্মুখত পালন কৰিলে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৯৫ সংখ্যক জন্মদিন। পুৱা 8:30 বজাত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোহনে। কেক কটা পৰ্বত উপস্থিত থাকে অসমৰ জনপ্ৰিয় সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকা। বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে গড়গাঁও কলেজৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্তই। অনুষ্ঠানত বৰেণ্য শিল্পীগৰাকীৰ বহুকেইটা কালজীয়া গীত পৰিৱেশন কৰে মহেন্দ্ৰ হাজৰিকা, জিন্তুমণি শইকীয়া দাস, হৰ্ষিত নাথ, ৰাজকুমাৰী ফাল্গুনী, জিতু বৰুৱা, দীক্ষিতাকে ধৰি কেইবাগৰাকীও কণ্ঠশিল্পীয়ে। এই জন্মদিনটো এতিয়া আমি আগবাঢ়ি যাওঁ গীতৰ খৰাই মাজলৈ। আমাৰ মাজত আজি গীত পৰিৱেশন কৰিবৰ বাবে উপস্থিত আছে শ্ৰী জান্তুমণি শইকীয়া দাস, শ্ৰী হৰ্ষিত নাথ, ৰাজকুমাৰী ফাল্গুনী, দীক্ষিতা বৰা, জিতু বৰুৱা, আৰু আমি যথেষ্ট সৌভাগ্যৱান যে আমাৰ মাজত আজি গীত পৰিৱেশনৰ বাবে উপস্থিত হৈছেহি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শিষ্য, তেখেতৰ অনুৰাগী, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰীযুত মহেন্দ্ৰ হাজৰিকাদেৱ। গতিকে আমি পলম নকৰি গীতৰ মাজলৈ আগবাঢ়ি যাওঁ। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰী জান্তুমণি শইকীয়া দাস বাইদেউ। গতিকে ডক্টৰ ভূপেন হাজৰিকাই এই শব্দৰ কাৰণে সমাজ এখন শ্ৰেষ্ঠ অসমীয়া সমাজ গঢ়াৰ কাৰণে, বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়াৰ কাৰণে যিয়ে সমাজ ৰচনা কৰাৰ প্ৰয়াস কৰিছিল, সেই দিশত আমি কিঞ্চিত কৰ্ষণ কৰিলেহে, সেই দিশত আমি কিঞ্চিত উৎকৰ্ষ সাধনৰ প্ৰয়াস কৰিলেহে আচলতে আমি ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি প্ৰকৃতাৰ্থত শ্ৰদ্ধা নিবেদন কৰা হ'ব। মই সেইকাৰণে উঠি অহা প্ৰজন্ম, আমাৰ উত্তৰ প্ৰজন্ম, আমাৰ নতুন প্ৰজন্ম, আমাৰ সাহিত্য অনুৰাগী, সংস্কৃতি অনুৰাগী, আমাৰ যিসকল নতুন প্ৰজন্ম আছে, ছাত্ৰ ছাত্ৰী আছে, গৱেষক আছে, শিক্ষাবিদ আছে, মই তেখেতসকলক আহ্বান জনাম ভূপেন হাজৰিকাৰ ৰচনাৰাজিৰ, ভূপেন হাজৰিকাৰ অৱদানৰ উচিত মূল্যায়ন হোৱা উচিত, উচিত গৱেষণা হোৱা উচিত, বিশ্লেষণ হোৱা, বিদ্যাৰ্থীৰ দিশত বিশ্লেষণ হোৱা উচিত। তেহে মানুহজনৰ প্ৰতি আমি ন্যায় প্ৰদান কৰা হ'ব। মই দীঘলীয়া নকৰোঁ, আজিৰ এই শুভক্ষণত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেত য'তেই আছে সুখত থাকক, শান্তিত থাকক, বৈকুণ্ঠত তেখেতৰ স্থান প্ৰাপ্তি হওক। আজি একেটা সময়তে মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আজিৰ এই পবিত্ৰ তিৰুভাৱ তিথিৰ দিনটোত। আৰু আজিৰ এই পবিত্ৰ দিনটোত মই পুনৰবাৰ অসমীয়া সমাজ জীৱন, সাংস্কৃতিক জীৱনৰ পুংখানুপুংখ বিশ্লেষণে আজিৰ এই ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ এই পবিত্ৰ স্থলীৰ পৰাই পুনৰবাৰ অসমীয়া সমাজ জীৱনে, অসমীয়া সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰখনক এবাৰ আমি জুকিয়াই চোৱাৰ কাৰণে অৱকাশ উলিয়াবৰ কাৰণে মই সকলো পক্ষলৈ আন্তৰিক অনুৰোধ জনাইছোঁ।
আৰু মই ডিফুপৰীয়া সন্মিলিত যুৱ সংঘৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকে সুদীৰ্ঘ দিন ধৰি ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিনটি আনুষ্ঠানিকভাৱে উদযাপন কৰি আহিছে আৰু আমিও তেওঁলোকৰ সৈতে শিৱসাগৰৰ পৰা প্ৰশান্ত বৰগোহাঁইৰ ৰিপৰ্ট আই নিউজ